মেৰাবিলৰ পৰা আৰম্ভ কৰা হ'ল আৰু আমি ভাবো খুব ভাল কোৱালিটিৰ কম্বল দিয়া হৈছে আৰু আপোনালোকে সেইখিনি গৈ পেলাই ইউজ কৰিব ভালকৈ। মাজবাটआव मेराबिल इउपिपिएल दोलोनिफ्राय कम्बल राननाय हाबाफारि। उदालगुरि जिल्लानि মাজবাটनि मेराबिलाव इउपिपिएल दोलोनि कम्बल राननाय जायो। दिनै फुंनि 11 रिंगायाव बिटिसिनि गाहाय प्रमद बर'नि ओएसडि राजु ढाकाला 30 फासनै सेरफां काउन्सिल बियाबनि मेराबिल बिसिडिसिआव मोनसे कम्बल राननाय हाबाफारि लायो। ओएसडि राजु ढाकाला कम्बल रानना बुङोदि गोरिब बिमाफोरा आंखौ बोर होथों, आं नोंसोरखौ सिबिनो फैदों। दिनैनि बे कम्बल राननाय हाबाफारियाव फासनै सेरफां बियाबनि जोथोन लाग्रा बिबानगिरि फुथुल सागर देका, इउपिपिएल दोलोनि মাজবাট ब्लक कमिटिनि आफादगिरि एफुंला बसुमतारी, नेहाथारि बलराम साबासी, हाबिगामि बिसिडिसिनि आफादगिरि चन्दन बराल, मेराबिल बिसिडिसिनि लेङाइ आफादगिरि कमल दैमारी, गुदि आफादनि आफादगिरि खर्ग छेत्री आरो गुबुन गुबुन सुबुंफोराबो बाहागो लादोंमोन। মাজবাটनिफ्राय जतिन नारनि रिपर्ट, एनबिटि लाइभ। এতিয়া চলি থকা চৰকাৰে কিমানক দিলে গম পায় নাই? আমাৰ বৈশ্যমতী বুলি এটা অনলাইন পৰ্টেল আহিছে, গম পাই চাগে আপোনালোকে। বৈশ্যমতী আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই বৈশ্যমতীত গৈ পেলাই মেৰাবিলৰ পৰা আৰম্ভ কৰা হ'ল আৰু আমি ভাবো খুব ভাল কোৱালিটিৰ কম্বল দিয়া হৈছে আৰু আপোনালোকে সেইখিনি গৈ পেলাই ইউজ কৰিব, ভালকৈ ব্যৱহাৰ কৰিব। লগতে আমাৰ ডেকা চাহাবে অলৰেডি কৈছে যে বিটিচিৰ পৰিৱেশ কি আছিলে আগতে আৰু আজি আমি কি পৰিৱেশত আছোঁ। আজি যিটো শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে আমাৰ এই চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত, ডক্টৰ হিমন্ত চাপৰিলে মোক উৎসাহ জনাওক, ভাল লাগিল। যোগাযোগ কৰি গম পালোঁ যে ইয়াত তেনেকুৱা দুখীয়া আৰু একেবাৰে বয়োজ্যেষ্ঠ মানুহ কিছুমান আছে। সেইকাৰণে আমি গোটেই সমষ্টিটোতেই আমি কম্বল বিতৰণ কৰাৰ শুভাৰম্ভণি মেৰাবিলৰ পৰাই কৰিছোঁ আৰু ইয়াত প্ৰত্যেকটো বুথত পাৰ 10জনকৈ আমি মেম্বাৰ ল'ব দিছোঁ। ইয়াতে যিহেতু আমি 80খন কম্বল বিতৰণ কৰিছোঁ আৰু ৰাইজৰ উৎসাহখিনি দেখি আমি সঁচাকৈ আনন্দিত হৈছোঁ। এইটোতো ডেফিনেটলি আপোনালোকে আমাতকৈ বেছি জানে। আচলতে যেতিয়া নেকি শান্তিৰ পৰিৱেশ এটা আহে তেতিয়াতো আচলতে ডেভেলপিং কামবিলাক হয়, উন্নয়নৰ কামবিলাক হয়। 17 বছৰতো হত্যা ধৰ্ষণ লুণ্ঠনতে শেষ হৈ গ'ল। তেতিয়াতো আচলতে গুলি বাৰুদ কিবা এনেকেই মানুহৰ শিক্ষাই কওক, যিকোনো ক্ষেত্ৰত ডেভেলপিং বা যিকোনো ক্ষেত্ৰত একোৱেই মানুহে অন্তত শান্তিৰে উশাহখিনিও ল'ব পৰা নাছিল। কিন্তু এতিয়া এটা শান্তিৰ পৰিৱেশ আহিছে। শান্তিৰ পৰিৱেশ আপোনালোকে জানেই যে এই 4 বছৰততো ক'তো এটা বোমো ফুটা নাই। গতিকে শান্তিৰ পৰিৱেশ আহিছে আৰু শান্তিৰ পৰিৱেশ যেতিয়া বাতাবৰণ সৃষ্টি হয় তেতিয়া উন্নয়নৰ মাপকাঠিবিলাক সদায় ওপৰলৈ গুচি যায়। ঠিক তেনেকুৱা প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ দিনৰ পৰা সেই সুবিধাখন ৰাইজে আমাক দিছে, আপোনালোকে দিছে। আপোনালোক যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকৰ দ্বাৰাই আমি আকৌ আগবাঢ়ি যাম বুলি আশা কৰিছোঁ।